কৃষ্ণ এয়া অধিৱেশনস্থলীলৈ গন্তব্যস্থানলৈ ৰাওনা হ'লোঁ নিজে গাড়ী চলাই এনেকৈ গৈ পেলাই অধিৱেশনস্থলী পালোগৈ এয়া ভকতে সেৱা জনাইছে ভকতসকলে কিন্তু নিজতকৈ জ্যেষ্ঠজনৰ সেৱা আমি কেতিয়াও গ্ৰহণ কৰিব নোৱাৰিম বা নকৰোঁ কনিষ্ঠসকলৰ সেৱাহে আমি গ্ৰহণ কৰিব পাৰিম ইয়াৰ পিছতে অসংখ্য ভকতৰ মাজত খন্তেক সেৱা ল'লোঁ তাৰপিছত আমাৰ বক্তৃতা আৰম্ভ কৰিলোঁ বক্তৃতাৰ অংশ হৈছে বা বিষয় হৈছে ভাওনাৰ বিশ্বজনীনতা কিন্তু কমিটিৰ ফালৰ পৰা আমাক কোৱা হৈছে আমি ভাওনাৰ ওপৰত পোৱা আমাৰ যিমান আমি অঞ্চলত গ'লোঁ তাৰ অভিজ্ঞতাৰ ওপৰতহে তেওঁলোকে আমাৰ পৰা শুনিব বিচাৰিছে শংকৰদেৱৰ দৰ্শন বা শংকৰদেৱৰ কাৰ্যকলাপৰ ওপৰত তেওঁলোকে চিৰাচৰিত কথাখিনি জানিব বিচৰা নাই পৌৰাণিক শাস্ত্ৰমতে প্ৰহ্লাদৰ নাতি মহাবলীৰ নামাৰে নামাংকিত সমগ্ৰ বালিপাৰা ৰাইজক সেৱা জনালোঁ ভাওনাৰ অভিজ্ঞতা বুলি ক'লে সংঘাতৰে পৰিপূৰ্ণ প্ৰাৰম্ভিক সংঘাত সকলো সাংস্কৃতিক কৰ্মতে থাকে যদি অপমানেই নেপাওঁ তেতিয়াহ'লে সন্মানৰনো কি অৰ্থ বুজি পাম সুখ থাকিলেহে দুখ থাকিব পৃথিৱীৰ বিভিন্ন অঞ্চলত ভাওনা পৰিৱেশন কৰা আৰু ভাষাৰ হেঙাৰ যে হ'ব নোৱাৰে তাৰ কাৰণে খাচীয়া ব্ৰজাৱলী অসমীয়া ফ্ৰান্স ইংৰাজী আদি বিভিন্ন কেইটামান ভাষাৰ সংলাপ প্ৰক্ষেপণ কৰোঁ আমাৰ কৰ্মৰ ওপৰত যদি কোনোবাই গৱেষণা কৰে তাতকৈ আৰু আনন্দৰ কথা কি হ'ব পাৰে নিজে PhD লোৱাতকৈ যদি আমাৰ কিতাপখনৰ ওপৰত আমাৰ কৰ্মৰ ওপৰত PhD লয় সেইটো এটা জাতিৰ কাৰণেই সন্মানজনক বিষয় বুলি আমি ভাবোঁ শংকৰদেৱৰ ভাওনাৰ বিশ্বজনীনতা এনেকৈয়ে সৃষ্টি হ'ব এনেকৈয়ে আগবাঢ়ি যাব ভাওনাৰ বিশ্বজনীনতা বিশ্বই তেতিয়াহে শংকৰদেৱক চিনি পাব কিছু একাংশৰ যি পশ্চাদগামী চিন্তাৰে আমাক বাধা দিছিলে তেওঁলোকৰো অনুশোচনা হওক বা তেওঁলোকেও প্ৰগতিৰ পথত আগবাঢ়ি অসমীয়া জাতিৰ সেৱাত নিজকে উৎসৰ্গীকৃত কৰক আমি এয়াকে কামনা কৰিছোঁ বা এয়াকে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ শিক্ষাইহে সংস্কৃতিক আগবঢ়াই নিয়ে সংস্কৃতিয়ে শিক্ষাক আগবঢ়াই নিনিয়ে এফাকি ফৰাচী ভাষাৰ ডাইলগ শুনক কেনেকুৱা লাগে শুনিবলৈ কদাপিতো ৰাজ্যধন নেদৌ পাণ্ডৱ পাস্তাতেৰাই পৌৰ্ড পাণ্ডৱ সংস্কৃত জয় গুৰু শংকৰ